পৰিৱেশ দিৱস সমগ্ৰ বিশ্বতে পৰিৱেশ দিৱস উদযাপন কৰা হৈছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বিশ্ব পৰিৱেশ দিৱসৰ দিনা প্ৰকৃতিৰ বাবে কিছু কাম কৰে, গছপুলি ৰুৱে। সেই অকল এটা দিনতেই যে প্ৰকৃতিৰ প্ৰেম সকলোৱে কৰে সেইটো নহয়, প্ৰকৃতিৰ বাবে সকলোৱে প্ৰতিদিনে কাম কৰিব লাগে। আৰু তেনে এজন ব্যক্তি শিৱসাগৰত আছে, পংকজ আগৰৱালা। তেখেতে আজি 9 বছৰ ধৰি নীৰৱে অকলশৰে প্ৰকৃতিৰ বাবে কাম কৰি গৈছে। শিৱসাগৰ নগৰৰ বিভিন্ন প্ৰান্তত তেখেতে গছপুলি ৰুইছে। প্ৰতিটো পথৰ দাঁতিত গীৰ্জা, মন্দিৰ, মছজিদ, শ্মশান, কবৰস্থান আদি সকলোতে তেখেতে গছপুলি ৰোপণ কৰি প্ৰকৃতিৰ বাবে সেৱা আগবঢ়াই আহিছে। তেখেতৰ এটাই মন্ত্ৰ আছে যে সবকা মালিক এক, অনুগ্ৰহ কৰি মোক নামাৰিব, আপুনি মোক বচাওক, মই আপোনাক বচাম। প্ৰকৃতিয়ে গছে আমাক বচাইছে, গছে আমাক যথেষ্টখিনি দিছে আৰু আমি এই গছৰ সংৰক্ষণ কৰিব লাগে। তেখেতে এই বাণীৰে উদ্ধাৰিত হৈ পেলাই আজি 9টা বছৰ ধৰি একেৰাহে এই কামত নিয়োজিত হৈ আছে। প্ৰতিটো দেওবাৰে তেখেতে বিভিন্ন প্ৰান্তত গছপুলি ৰুৱে। আমি তেখেতৰ পৰা জানিব বিচাৰিম, আপুনি দাদা কিমান দিনৰ পৰা এই কাম কৰি আছে? মই 9 বছৰৰ পৰা বৃক্ষৰোপণ কৰি আহিছোঁ ৰাইজৰ কাৰণে। এতিয়ালৈকে আপুনি কিমান গছ ৰুলে? মই এতিয়ালৈকে আপোনাৰ বিশেষ কাউণ্টিং কৰা নাই, মই মুঠতে বহুত সফল হৈছোঁ। প্ৰায় 8 হ'ল মোৰ ৰোৱা। তাৰ মাজতে কিছুমানে দুষ্কৃতিকাৰীয়ে মোৰ গছ পুলি অনিষ্টও কৰে। বাঁহৰ বেৰটো আপোনাৰ নৱেম্বৰ ডিচেম্বৰ মাহত নি জ্বলাই দিয়ে, তেতিয়া তাৰপিছত পুলিটো গৰু ছাগলীয়ে খাই দিয়ে। গতিকেলৈ মই ৰাইজকো আহ্বান কৰিছোঁ যেন গছ পুলি যদি ৰুব নোৱাৰে তেওঁ অনিষ্ট নকৰিব, যদি গছ পুলি ৰুব নোৱাৰে গছটো কাটিবও নালাগে। মই বিশেষভাৱে অনুৰোধ কৰিছোঁ ৰাইজসকলকো যাতে গছ পুলি কটাটো আমি বিৰোধিতা কৰিব লাগে। গছপুলি ৰোৱাটো বাৰু আমাৰ আজি চৰাই চিৰিকটিসকলেও গছপুলি ৰুব পাৰিছে, ৰুৱে, হাতীও গছপুলি ৰুবলৈ জানে। কিন্তু অত্যন্ত দুখ লগা কথা আৰু লজ্জাজনক কথা যে আমি এতিয়া গছপুলি ৰুব লাগে কওঁ, গছ থাকিলে মানুহ থাকিব, কিন্তু ৰোৱা ক্ষেত্ৰত আমি এদিন ৰুলে নহ'ব। আমি প্ৰতিদিনাখনিয়ে বিশ্ব পৰিৱেশ দিৱস পালন কৰি হিচাপে গছপুলিটো বৃক্ষৰোপণ কৰিব লাগিব। আৰু মই এই পৰহি যিটো ঘটনা হ'ল, আমাৰ কেৰেলাত যিটো হাতী প্ৰেগনেণ্ট হাতীক যিটো মানুহ দ্বাৰা হত্যা কৰি দিয়া হ'ল নিৰ্মমভাৱে, সেইটো মই গৰিহণা কৰিছোঁ আৰু দোষীক উচিত শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কেৰল চৰকাৰকো মই বিশেষভাৱে আবেদন কৰিছোঁ। হয়, গছ চবেই ৰুৱে, কিন্তু গছৰ প্ৰতিপালন কৰাটো নিজৰে দায়িত্ব থাকে। ৰোৱাসকলে ৰুই পেলাই গুচি যায়, কিন্তু পংকজ আগৰৱালাৰ ক্ষেত্ৰত ই এক ব্যতিক্ৰমী প্ৰয়াস দেখা যায়। তেখেতে গছপুলি ৰোৱাৰ পিছতো কিন্তু তেখেতে গছপুলিৰ প্ৰতিপালন কৰে। আপুনি কেনেকুৱা ধৰণে প্ৰতিপালন কৰে? মই প্ৰতি দেওবাৰে মোৰ লগত মোৰ ল'ৰা 6 বছৰীয়া ল'ৰা এটা আছে। সি প্ৰায় মোৰ 3 বছৰৰ পৰাই মোৰ লগত সি আহে ৰাতিপুৱা গছপুলি ৰুবৰ কাৰণে। আৰু মই গোটেই টাউনখন ছাৰ্ভে কৰি থাকোঁ। য'ত মই পুলি ৰুওঁ গৈ এবাৰ আকৌ চেক কৰোঁ। যদি 2-এটা পুলি যদি মৰিছে তেতিয়া মই সেই পুলিটোক পুনৰ বৃক্ষৰোপণ কৰি মই দিয়াৰ চেষ্টা কৰোঁ। হয়, এইদৰে পংকজ আগৰৱালাই প্ৰকৃতিৰ বাবে কাম কৰি গৈছে। তেখেতৰ এই প্ৰয়াসত আজি শিৱসাগৰ নগৰৰ বিভিন্ন প্ৰান্তত প্ৰায় 10,000ৰ ওচৰা-ওচৰি গছপুলি তেখেতে ৰোপণ কৰিছে। তেখেতৰ গছ বৰ্তমান ডাঙৰ হৈছে। এই অঞ্চলতে যথেষ্ট গছ তেখেতৰ ডাঙৰ হোৱা আমি দেখা পাইছোঁ। মই কেমেৰা পাৰ্চন দেখাব গৈছোঁ, ইটো পাৰে যিখিনি গছ আছে ওখ ডাঙৰ, এই গোটেই গছখিনি পংকজ আগৰৱালাই ৰোপণ কৰা। পংকজ আগৰৱালা প্ৰতিজন প্ৰকৃতিপ্ৰেমীৰ বাবে উৎসাহ হওক, প্ৰেৰণা হওক, তাৰে কামনা কৰি ধন্যবাদ।